জগতজন দুইৰে চৰণত এই মৃত্যুৰ নাৰদৰ শত সহস্ৰ প্ৰণাম। ভাল প্ৰভু, তোমাৰ সুমধুৰ হৰিনাম শ্ৰৱণ কৰিবলৈ পাই নাৰায়ণ আমি নিজকে ধন্য মানিছো। নাৰায়ণ বাৰু কোৱাচোন দেৱকী, প্ৰভু বৈকুণ্ঠৰ আগমনৰ উদ্দেশ্য উদ্দেশ্য নাৰায়ণ 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 উদ্দেশ্য মাথো এটা দুইৰে চৰণ দয়ামৰ কৃপাত পূৰ্ণ হ'ল মোৰ সেই কিন্তু কিন্তু হে জনাৰ্দন কিন্তু বুলি ৰোৱাকে দেৱকী প্ৰকাশ কৰা মনৰ অভিলাষ। নারায়ণ নারায়ণ অন্তর্জালে তুমি নারায়ণ দেবকী সৃষ্টি স্থিতি প্রবলন তুমি এই করে তথাপিতো এই নারদক সুধিছা যেতিয়া সংক্ষেপতে কবার শুনা প্ৰভু দুৰ্জনাৰ অত্যাচাৰত ধৰিত্ৰী আজি বিৰক্তমান হৈ অহৰ্নিশে তোমাৰে ফেৰিছে চৰণ। বাল প্ৰভু ধৰিত্ৰীৰ উদ্ধাৰৰ উপায় আপুনি কেতিয়া কৰিব? দেৱকী প্ৰভু তাৰ বাবে নকৰিবা অলপ নাৰায়ণ কাল প্ৰাপ্ত নহয় মানে দুষ্টৰ একোৱেই নহয় সম্ভৱ। সৃষ্টিৰ পাতনিৰে পৰা দুষ্টক দমন আৰু সন্তক পালন কৰি এই ধৰাধামত স্থাপিত ধৰ্ম অচিৰিময় অত্যাচাৰীসকলৰ পতন ঘটাই বসুমতীৰ ভাল কৰি কিন্তু দেৱকী প্ৰভু এই কাৰ্যত তুমিও মোৰ সহায় কৰিব লাগিব। নাৰায়ণ নাৰায়ণ মই হয় বুজিছোঁ বুজিছোঁ প্ৰভু দয়াময়ে এবাৰ সৃষ্টিত নতুন দিনাৰ মেলিব পাৰি তুমি বৰ চতুৰ দেৱকী। নাৰায়ণ নাৰায়ণ চালনাকাৰীয়ে নিশ্চয় চালনা কৰিব আৰু এই কথাষাৰ মই আগতেই বুজিব লাগে কিন্তু হে জনাৰ্দন দেৱকী এই সৃষ্টিৰ আদি অন্ত বুজিব পৰা শক্তিমান মোৰ একেবাৰেই অভাৱ। যদি এই সৃষ্টিৰ আদি অন্ত বুজিব পৰা শক্তিমান মোক দিয়ে তেতিয়াহে মই আপোনাৰ এই নটাচাৰ কৰাৰ সুবিধা কৰিব পাৰিম নে কি কয় প্ৰভু? বাৰু প্ৰভু আপোনাৰ আজ্ঞা মই শিৰোগত কৰিম সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ কল্যাণ সাপেক্ষী নিজকে কৰিম কষ্ট। বাৰু প্ৰভু এতিয়া মই বিদায়হে মাতিম যোৱা দেৱকী। ভাল প্ৰভু বৈকুণ্ঠৰ ভৱনে দেখিলোঁ নয়নে লক্ষ্মী আই কহিতে হৰি প্ৰভুৰা তুষাৰণতে শুনলো পূৰ্বাদে নারায়ণ নারায়ণ বৈকুণ্ঠৰ ভৱনে দেখিলোঁ নয়নে লক্ষ্মী আই কহিতে হৰি প্ৰভু নাথৰ চৰণতে শুনালো পূৰ্বাদে He's